हेलो बंधुসকল वेलकम टू माय चैनल भुवनज्योति तालुकदार। तो बंधुসকল আজি হল শনিবাৰ আৰু আপোনালোকে জানে মই প্ৰত্যেক শনিবাৰ কৰবাত নহয় কৰবাত যাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজি আহিছোঁ আমি ওদালগুৰি জিলাৰ খৈৰাবাৰী এখন ঠাইত য'ত নেকি এটা খুব বিশেষ মন্দিৰ আছে আৰু আপোনালোকক সেই মন্দিৰটো দেখুৱাবলৈ আমি চেষ্টা কৰিম। আৰু খুব ধুনীয়া মন্দিৰটো আপোনালোকে আহিব। বৰ্তমান সেইটো আমাৰ বড়ো সমাজৰ এটা মন্দিৰ হয়। মন্দিৰটোৰ নাম হৈছে হিৰিম্বা মন্দিৰ। মোৰ পিছফালে যিখন গেট আছে দেখিব পাৰিছে এইখন হ'ল প্ৰথম গেট আৰু আমি এই গেটখনেৰে এতিয়া সোমাম আৰু আপোনালোকক সকলোবোৰ ভিউ দেখুৱাম। আপোনালোকে ইয়ালৈকে আহিব পাৰিব, খুব ধুনীয়া হয়, খুব এনজয় কৰিব পাৰিব আৰু ভিতৰখন দেখিলেতো ৱাও ধুনীয়া লাগে। তো তেতিয়াহ'লে ঠিক আছে, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কিয়নো গম পায়ে মই প্ৰতি শনিবাৰে কৰবাত যাওঁ। ঠিক আছে, তেতিয়াহ'লে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকে পাব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আমি বৰ্তমান গেটৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ঠিক প্ৰৱেশ কৰাৰ সময়তে আপোনাৰ এখন বৰ্ড দেখুৱাম। আমি চব খোলাৰ সময় ৰাতিপুৱা 8 বজা আৰু আপোনালোকে ইয়াতে 8 বজাৰ পিছত আহিব আৰু 6 বজাৰ পিছত আপোনালোকে নাহিব, কাৰণ এইটো বন্ধ পাব। আৰু আমি বৰ্তমান গেটখনৰ ভিতৰলৈ যাব চেষ্টা কৰিছোঁ। এইটো চাওক, বড়ো সমাজৰ এটা খুব বিশেষ মূৰ্তি, ভাল লাগিছে। তো আৰু আছে এইফালে এখন আছে, এই চাওক খুব ধুনীয়া। আৰু আমি সৰ্বপ্ৰথমে গেটখন আমি যাওঁগৈ। তো এইটো চাওক প্ৰথম ভিতৰৰ গ্ৰাউণ্ডটো, এইটো চাওক বন্ধুসকল, এইটো হ'ল প্ৰথম ভিতৰৰ গ্ৰাউণ্ডটো। আপোনালোকে প্ৰথম আহিলে এইটো গ্ৰাউণ্ড পাব। আৰু আমি অকণমান আৰু অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। তো বন্ধুসকল আমি প্ৰথম ভিতৰলৈ আহিলোঁ আৰু মোৰ বন্ধু আছে সঞ্জয়, এই মোৰ লগত যাব মন্দিৰৰ ভিতৰলৈ। ব'লা আমি যাওঁ ব'লা। তো প্ৰথম আহিলোঁ আমি ভিতৰলৈ আৰু প্ৰকৃতিখন খুব গৰম, কাৰণ ৰ'দৰ কাৰণে খুব গৰম হৈ আছে। আৰু বলকচোন আমি সেই গেটখনলৈ যাওঁ। আমি বাৰু তেনেকৈ নাযাওঁ, আমি বৰ্তমান ফিল্ডৰ এনেকৈ আহিলোঁ, বুনেৰে গৈ আছোঁ। আৰু এতিয়া আমি সৰ্বপ্ৰথমে সেই গেটখনৰ ভিতৰতে সোমাব লাগিব। এই চাওক খুব ধুনীয়া গেটখন। তো আমি সদ্যহতে সেই গেটখন আহি পালোঁহি আৰু আমি বৰ্তমান গেটৰ ভিতৰত সোমাই যাম। চাওঁ আৰু জোতা চেণ্ডেল ইয়াতে খুলিব লাগিব। আমি অলৰেডি আগতে জোতা চেণ্ডেল খুলি থৈ দিছোঁ, সেইকাৰণে আমি জোতা চেণ্ডেল খুলিবলৈ কোনো দৰকাৰ নাই। ঠিক আছে, আমি অলপ ভিতৰলৈ যাওঁ। সেয়া আমি প্ৰথম গেটত এণ্ট্ৰি মাৰিলোঁ আৰু গেটখনৰ মই ওপৰত এটা ভিউ এটা দেখুৱাওঁ আপোনাক, চাই লওক। গেটখন খুব ধুনীয়া, এইখন গেট। তো এয়া চাওক, আমি বৰ্তমান মন্দিৰৰ ভিতৰত আছোঁ আৰু আপোনালোকে অকণমান লুকছটো চাব পাৰি, ইমান ধুনীয়া মন্দিৰটো। ভাল লাগিছে কিছু আহি ইয়াতে। চাওক কি ধুনীয়া গছ গছনিৰে ভৰা, সম্পূৰ্ণ ডিচিপ্লিন। আপুনি ইয়াতে এটা পাত পৰি থকাও নাপায়, ইয়াতে এটা সৰু পাত পৰি থকাও নাপায়। ইমান ধুনীয়া চাফা, ইমান ধুনীয়া মন্দিৰটো, ভাল লাগে। আপোনালোকে আহিব নিশ্চয়। ঠিক আছে, আৰু অলপ আগত যাওঁ আমি। আমি বৰ্তমান এইখন হ'ল প্ৰথম গেট, মন্দিৰটোৰ প্ৰথম গেটখন পাৰ হৈ প্ৰথম মন্দিৰৰ দুৱাৰ দলি। আৰু গছবোৰ চাওক ইমান ডিচিপ্লিনকৈ থাকে, খুব ভাল লাগে ইয়াতে। আহক আৰু ভিতৰলৈ। প্ৰথম শ্ৰী মন্দিৰৰ আমি অকণমান পিছত সোমাম, আগতে এইফালে অলপ বাহিৰৰ লুকটো দেখাই লওঁ আপোনালোকক। তো আপোনালোকক মই ইয়াতে আৰু এটা বস্তু দেখুৱাব ওলাইছোঁ। এইটো চাওক কি লিখা আছে, ইয়াতে আপোনাৰ মন্দিৰৰ যিটো আপোনাৰ বাথৌ থানচালি, হিৰিম্বা বাথৌ থানচালি। মন্দিৰটোৰ একচুৱেলি নাম হ'ল হিৰিম্বা বাথৌ থানচালি। বড়ো সমাজৰ এইটো এটা খুব সুন্দৰ মন্দিৰ। তো আপোনালোকে চেষ্টা কৰিলে আহিব। ঠিক আছে, আৰু অলপ আগুৱাই যাওঁ আহক। আমি বৰ্তমান এইফালে চাইডত চাওক, এইটো এটা হ'ল জিৰণি কোঠা। এইটো হ'ল জিৰণি কোঠা। আপোনালোকে ইয়াতে আহি জিৰণি ল'ব পাৰিব। ইয়াতে চাওক এতিয়া মোৰ মিছেছ আছে আৰু মোৰ ছোৱালী বহি আছে। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম আৰু গোটেই মন্দিৰটো আমি চাৰিওকাষে আপোনালোকে বন্ধুসকল আহক, আমি অকণমান পিছফালে যাবলৈ চেষ্টা কৰোঁ। আহক আৰু মন্দিৰটোৰ বিষয়ে ধৰক মন্দিৰটোৰ চাৰিওকাষটো আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা লাগে। আমিতো চালোঁ, আমাৰ খুব ভাল লাগিছে আৰু আপোনালোকে আহিব চাই লওক। ঠিক আছে, আহক আৰু এনেকুৱা ধুনীয়া ধুনীয়া গছবোৰো আছে ইয়াতে, আৰু বহুত আছে আৰু সকলো ডিচিপ্লিন, ইমান পৰিষ্কাৰ। এই চাওক বন্ধুসকল,
তো বন্ধুসকল আপোনালোকে মন্দিৰৰ ওপৰটো দেখা পাইছে ইমান ধুনীয়া মন্দিৰ তো আপোনালোকে আৰু চাই থাকক কি দেখা পায় কি দেখো নেদেখো সকলোবোৰ আপোনালোক দেখুৱাই যাম এটা এটাকৈ বন্ধুসকল আৰু এটা বিশেষ বস্তু মই দেখিছোঁ এই মন্দিৰটোৰ ভিতৰত আহক মই সেই বস্তুটোলৈ লৈ যাওঁ ঠিক আছে আহক আগুৱাই আহক বন্ধুসকল সেই বিশেষ বস্তুটো হৈছে এইফালে চাওক আহক মোৰ লগত আগুৱাই থাকক তো বন্ধুসকল আপোনালোকে দেখিছে মোৰ পিছফালে 6 লাখ মানুহ থিয় হৈ আছে কিন্তু বন্ধুসকল এইকেইটা হ'ল আপোনাৰ শিলেৰে তৈয়াৰী মূৰ্তি একেবাৰে মোৰ এনেকুৱা ভাৱ আহি আছে যে মোৰ পিছফালে সঁচাকৈ মানুহ থিয় হৈ আছে কিন্তু বন্ধুসকল আপোনালোকে দেখি আচৰিত হ'ব আৰু মই এনেকুৱা ফিল কৰি আছোঁ যে মোৰ ওচৰত সঁচাকৈ মানুহ আছে তো বন্ধুসকল আপোনালোকে আহিব খুব ভাল পাব আহি ইয়াতে আৰু লুকছবিলাক আপোনালোক মই দেখুৱাইছোঁৱে আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে আমি এতিয়া বৰ্তমান বাহিৰলৈ গৈ আছোঁ আহক তেতিয়া তো বন্ধুসকল মই বৰ্তমান মন্দিৰৰ চাৰিওকাষে আপোনাক ভিউটো দেখুৱাবলৈ চেষ্টা কৰোঁ ঠিক আছে আহক আমি মন্দিৰৰ একদম পিছফালে আছোঁ বৰ্তমান আৰু চাৰিওকাষে আপোনাক অকণমান ভিউটো দেখুৱাই দিম এয়া বৰ্তমান আমি আহি আছোঁ মন্দিৰৰ পিছফালে একেবাৰে পিছফালে এই চাওক কি ধুনীয়াকৈ বাউণ্ডাৰী দিয়া আছে বৰ্তমান আমি সাইডত আছোঁ বৰ্তমান এই চাওক এইফালেও এটা বাউণ্ডাৰী আছে এইটো পুখুৰীটো পালোহি বাৰু এনেকৈ আমি এইফালেৰে ওলাই যাব লাগিব তো বন্ধুসকল মই আৰু এটা বস্তু দেখিছোঁ এইফালে পিছফালে চাই লওক আপোনালোকে ইয়াতে প্ৰত্যেকটো ঠাইতে একোটা মূৰ্তি আছে আৰু খুব ধুনীয়া আৰু খুব পৰিপাটি চাওক ইয়াতে কি দেখিছোঁ মই বৰ্তমান মাতৃ আৰু শিশু চাওক আপোনাক মই মূৰ্তিটো দেখাবলৈ চেষ্টা কৰোঁ ধুনীয়া মানে এনেকুৱা লাগিছে 6 লাখ মোৰ ওচৰতে জীৱন্ত হিচাপত আছে মহিলাগৰাকী আৰু শিশুটি খুব ধুনীয়া এনেকুৱা ঠাইবোৰত আহিব খুব ভাল লাগিব আপোনালোকৰ আৰু এবাৰ মই একদম ওচৰৰ পৰা আপোনাক দেখুৱাম চাওক একদম মই ওচৰৰ পৰা আপোনাক দেখুৱাব চেষ্টা কৰোঁ মই একদম ওচৰৰ পৰা আপোনাক দেখুৱাইছোঁ একদম অৰিজিনেল মানে একদম সঁচা মূৰ্তি যেন লাগে এইবিলাক এই চাওক তো আমি বৰ্তমান মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিলোঁ ইমান পৰিষ্কাৰ আৰু এইখন হ'ল ৰেজিষ্টাৰ বহি ইয়াতে নামটো লিখি যাব লাগিব কোনে ক'ৰ পৰা আহিছে চাইন কৰিব লাগিব আৰু ফিডবেকটো দিব লাগে ইয়াতে সেইকাৰণে ৰেজিষ্টাৰখন থৈ দিছে আৰু আপোনালোকে ভিতৰৰ অংশখন চাওকচোন ইমান ধুনীয়া আৰু সম্পূৰ্ণ পৰিপাটি আৰু সম্পূৰ্ণ চাফা এয়া চাওক আৰু আমি এইফালে অকণমান দেখাই দিছোঁ এইফালে চাওক আপোনাৰ এইবোৰ হ'ল ফুল বুলি কয় এইবোৰ ফুল বজা তেওঁলোকে আৰু অকণমান এইফালে দেখাই দিছোঁ বাৰু আৰু অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম আমি আপোনালোকে চাই থাকক আৰু আমি লাহে লাহে বৰ্তমান মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু এই ছাইডেৰে আমি উঠি যাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে পকীবোৰ চাব পাৰে ইমান সুন্দৰকৈ ৰাখিছে ইমান ধুনীয়াকৈ চাফা কৰিছে আৰু পিছৰ অংশ আপোনালোকে চাওক ধুনীয়া হৈ আছে এই ছোৱালীজনী মোৰ দৌৰি গ'ল মাত্ৰ আৰু এইফালে চাব আপুনি এই গছডাল আপোনালোকে নিশ্চয় জানে যে এই গছডালে বড়ো সমাজত পূজা কৰা হয় তো চাওক কি ধুনীয়াকৈ আৰ বেৰি দিছে আৰু এইফালে ছাইডেৰে আহিলোঁ বাৰু মই আকৌ যাম এবাৰ ওপৰলৈ আৰু আপোনালোক গছডালৰ ভিউটো দেখিবলৈ চেষ্টা কৰিম চাওক কি ধুনীয়াকৈ গছডাল হেৰি কৰিছে আৰু আমি বৰ্তমান অকণমান ছাইডৰ পৰা নামি আহিলোঁ খুব ধুনীয়া ভিতৰখন চাবলৈ খুব ভাল লাগে এইটো বাহিৰ অংশ এইফালেদি বাহিৰ ওলাই যাব লাগে আৰু আপোনালোকে দেখিব পাইছে টাইলছবোৰ চাওক আপোনালোকে খিৰিকীৰ পোহৰ কেনেকৈ পৰি আছে এখন খিৰিকী দুখন লাগিছে
বন্ধুসকল ইয়াতে এটা নিয়ম আছে ইয়াতে যিমান দূৰৰ পৰা মানুহ আহি ইয়াতে সকলোৱে এটা চাইন কৰি যায় ফিডবেকৰ কাৰণে মানে মন্দিৰটোৰ চাবলৈ কিমান দূৰৰ পৰা মানুহ আহিছে ঠিক আছে ময়ো তেনেকৈ এটা চাইন এটা কৰোঁ ইয়াতে তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে এৰিছোঁ আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও সহায় সহযোগী হ'ব ইয়াত আহিবলৈ আৰু খুব ধুনীয়া মন্দিৰ আৰু আহি থাকিব আৰু আমি আগলৈও এনেকুৱা ভিডিঅ'বোৰ দি থাকিম আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তো মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈকে মানে থেংকছ ফৰ ৱাচিং বাই বাই